পৰাই ব্লগটো ষ্টাৰ্ট দিলোঁ। আমি যাম আজি বকত প্ৰগ্ৰেম আছে। তো ৰাতিপুৱা উঠিলোঁ, উঠি ফ্ৰেছ হ'লোঁ। এতিয়া ওলাম আৰু গণেশপাৰালৈকে যাব লাগিব। তাতে বাছত কৰি সকলো একেলগে যাম আমি। তো এতিয়া অকল মই কিবাকৈ খালি মেখেলাটো পিন্ধি কেনে বেলেগ এখন চাদৰ পিন্ধি যাম। মানে কি হ'ল, যোৱাকালি যোনটো প্ৰগ্ৰেম আছিলে মই সেইটো এটেণ্ড কৰিব পৰা নাছিলোঁ। ভোট দিবলৈ গাঁৱত গৈছিলোঁ। মোৰ ড্ৰেছটো বেলেগ এজনী ছোৱালীক দিছিলোঁ, তাই মানে ডান্সটো কৰি দিছিলে। তো তাইৰ পৰা লৈ কেনে মই পিন্ধি ল'ম। এদিন ডেইলি প্ৰগ্ৰেম হৈ আছে, ডেইলি ভিডিঅ' বনাব পৰা নাই বাৰু, কিন্তু আজি চেষ্টা কৰি আছোঁ মই বনোৱাৰ যিমানখিনি পাৰোঁ। আপোনালোকে ভিডিঅ'টো চাব। তো এতিয়া ওলাম আৰু ঘৰত বেছিকৈ একো ৰেডি হৈ নাযাওঁ, অকল খোপাটো কৰিম, তাতে গৈ কিনে মেকআপ কৰিম। আপোনালোকে ব্লগটো চাই থাকক, দেখুৱাই লৈ যাই আছোঁ। আমি স্কুলত পঢ়িব যাম গাইছ। এতিয়া আমি গণেশপাৰাত আছোঁ, আহিছে সকলোৱে, কিন্তু কেইজনমান আহিবলৈ বাকী আছে। তো তেতিয়ালৈ মোক জানমণিয়ে মানে মেকআপটো কৰি দি আছে। তাই কৰি দিয়াৰ কাৰণে মোৰ জল্দি হৈছে, মই নিজে কৰা নাই, বাছত কৰিব অসুবিধা হয় কাৰণে। ৰাতিপুৱা মেকআপ
পালোঁ। দেখিছেনে ইমান ৰ'দ দিছে, নামিলে যে কি অৱস্থা হ'ব আমাৰ, ইমান বেছি গৰম। আমি পালোঁ আহি, ক'ত আহিছোঁ? চাউথ পইণ্ট স্কুল। আমি আহি পালোঁ, মৰি খালি চাই আহি কেনে এনেকুৱা লাগি আছে কিয় আহিলোঁ। আমি ড্ৰেছো পিন্ধা নাই, ড্ৰেছ পিন্ধিম। তাই পুৰা একদম পিটপাট হৈ আহিছোঁ ঠিকে, কিন্তু পেটত একো নাই। মই জুৱেলাৰী পিন্ধিব বাকী আছে। স্কুলখন মানে নতুনকৈ খুলিছে, সেইকাৰণে সিহঁতে গ্ৰেণ্ড অপেনিং প্ৰগ্ৰেম পাতিছে। তো সেইবাবে সিহঁতে বেলেগ বেলেগ গ্ৰুপকো মাতিছে ডান্স কৰিবলৈ। আমাৰ সকলোৰে পৰিচিত Hi, Ranu Mondal is here. Chingam is there. Chingam, impossible. बोले तो impossible. Priyanka, ओए Priyanka, ओए এতিয়া Priyanka. গৰমটো কেনেকৈ পৰিছে? কটি ফাটা গৰম গাই ফাটি যোৱাকে গৰম পৰিছে। কৰক পিন্ধক। Hi guys, welcome back to my Ranu Mondal vlog. তই মোৰ ব্লগৰ নাম চেঞ্জ কৰি দিবি যা ইয়াৰ পৰা। তই মোৰ ব্লগৰ নামে চেঞ্জ কৰি দিব। बहन है सोतेला। मेरे से 60 बरस बड़ी है और मुझसे इतना बड़ी है कि क्या बताओ, बुढ़ी हो गया है, बुढ़ी हो गया है। हम लोगों को इतना कुछ खिलाता है और हमको कुछ खरीद के भी नहीं देता। पवन हनुमान छिपरा, पवन पुत्र हनुमान छिपरा। পৱন দাক দেখাব লাগিব। वो हमें कुछ भी खरीद के नहीं देता। আৰু কিবা কিবি কম না তাৰ বিষয়ে। मस्त बोगा है लेकिन कोला है मन का। মনটো বহুত কলা। চিপৰা চিপস তো চিপস আমার একদম ভালো লাগে না। ভাল লাগে না। না আমরা এসেছি এসেছি। এইটা আর লেগা? সেকেন্ড কপি। এই যে আমার সিস্টার হে আল্লাহ কি কয়ে বাট এই তো আমার নেনা বা এইজনই আমার নেনা পাগলি। ইস রাম। আমার বলে গেল তোমরা কাটি কাটি ওই কই লাগা কিয়া এই মুসালা হাতে মেলি নাচাচোন আজি।
Ôi thôi các bà bà đi đây Nó có mọi lúc bà đâu Ôi là cho đi ô Chúng mày nó cho một đi á Mà nó sẽ nghe đi á mòn Ôi অতি টঙালি কঁকালত আমি বহুত দূৰৰ পৰা আহিছোঁ, ভোক লাগিছে সেইকাৰণে আমি ভাতে খাম। আমাৰ প্ৰগ্ৰেম হ'ল, এতিয়া ওলাই আহিছোঁ। এতিয়া আমি যাম আৰু অকণমান পিছত। গাইজ অকণমান আগতে ঘৰত আহি পাইছোঁ, মানে মই মোৰ ফ্ৰেণ্ডৰ ঘৰত আহিছোঁ। তাই আমাৰ লগতে ডান্স কৰিছে নিশা তাইৰ ঘৰত। তো মাত্ৰ আহি মুখ হাত ধুলোঁ, আকৌ এতিয়া ৰেডি হ'ম। আকৌ ইভিনিং প্ৰগ্ৰেম আছে, ৰাতি প্ৰগ্ৰেম আছে, তাতে যাম। একদম গা চা ভাল নহয়, কিন্তু উপায় নাই, প্ৰগ্ৰেম কৰিব লগা হৈ লাগিবই, মানে কৰিব এনেকুৱা অৱস্থা। এতিয়া আমি আকৌ ওলাম। এইপিনে মেকআপ কৰাত লাগিয়ে গৈছে তাই। যাব একদম মন নাই, একদম উপায় নাপায় আমি গৈ আছোঁ। বাপৰে এতিয়া আমি আকৌ ৰাতিৰ প্ৰগ্ৰেম কৰিবলৈ গৈ আছোঁ যোৰাবাট পাৰ হৈ, মানে কলংপাৰ বুলি কয় জেগাটো। গাইজ আমি আহি পালোঁ। আজি মই তিৱাৰ পিন্ধা নাই, আজি মই হাজিং ড্ৰেছ পিন্ধিছোঁ। তিৱাৰ ড্ৰেছটো আৰু বেলেগ এজনীক দিছোঁ। সদায় সদায় একেটাকে ডান্স কৰি থাকিবলৈ একদম মন নাযায়, সেইকাৰণে আজি ড্ৰেছটো চেঞ্জ কৰিছোঁ। মায়ে উল্টা মোক দাম আজি দেউৰী হৈ গৈছে তাই, দেউৰী। মই Toda pouquinho que puliva e puliva Cabelo que bonito এতিয়া আছে আমাৰ প্ৰগ্ৰেম ৰাতি 12:30 বজাত। আমি আহিছোঁ 9টা বজাত আৰু প্ৰগ্ৰেম এতিয়া হৈ আছে 12:30। বহুত বেছি দেৰি হৈ গৈছে। 12:30 বজাত গাইজ আমি উপায় নাপায়।
নাহৰ বৰে বৰণীয়া কৃষ্টিদল নাহৰ সৰ্বাধিক কৃষ্টিদল অঞ্চল আমন্ত্ৰণ কৰাৰ আগতে এই অঞ্চললৈ ৰিয়া বৰ্মন শান্তি ভোট তেখেতৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। নাহৰ বৰে বৰণীয়া কৃষ্টিদলক আন্তৰিক অনুৰোধ জনাইছোঁ। চকুকেইটাতো বেমাৰীয়ে লাগি আছে দেখোঁতে টোপনিত ভাত খাই আছে ৰাতিপুৱা হৈ গৈছে আমাৰ Good morning.